নমস্কাৰ, মই জিতজ্যোতি লস্কৰ। আপোনালোকে চাই আছে ডেইলি অসম 24/7। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। হয়, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছিলে যোৱাকালি অখিল গগৈয়ে কি মন্তব্য কৰিছিলে। তেওঁ কৈছিলে যে প্ৰত্যেকটো আঞ্চলিক দল একত্ৰিত হ'লে উৰি যাব বিজেপি, কংগ্ৰেছ, AIUDF। আৰু এই মন্তব্যৰ উত্তৰ দিলে এক বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। মই অলপো মোৰ সমষ্টিটো হৰুৱাব নোৱাৰে। যদি দম আছে মোক হৰুৱাই দেখক। অখিল গগৈ ডাঙৰীয়া 2011 চনৰ পৰা মোক হৰুৱাবলৈ যুঁজি আছে। 11 চনত মই ৰহাত ইলেকশ্যন খেলিছোঁ, তেওঁ 2খন মিটিং কৰিছে, মই হাৰিছিলোঁ নেকি? গতিকে মোক হৰুৱাব নোৱাৰে, বিজেপিক হৰুৱাব নোৱাৰে। আই এম চিৰিয়াছলি অবজাৰ্ভিং। মইতো একো পাত্তা নিদিওঁ, মোৰ চিধা কথা, মোক হৰুৱাব নোৱাৰে। যদি বিজেপি দলে মোক টিকট দিয়ে, পীযুষ হাজৰিকাক হৰুৱাব নোৱাৰে। অহংকাৰ কৰা নাই, বিনম্ৰতাৰে কৈছোঁ। আপাৰ আছামত চুইপ কৰিম। এই কংগ্ৰেছ আৰু AIUDFৰ এলায়েন্সত মই যোৱাকালিও কৈছোঁ যে কংগ্ৰেছ দলৰ কেণ্ডিডেট, কংগ্ৰেছ দলৰ বিধায়কসকলৰ পৰিয়ালেও ভোট নিদিয়ে। আমি জিকিম।